নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ডাৰ্ক ৰিয়েলিটি। দ্য ডাৰ্ক ৰিয়েলিটিলৈ আপোনাক স্বাগতম জনাইছোঁ। তুৰস্কৰ আৰু চিৰিয়াত হোৱা বৃহৎ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৯,০০০ সীমা অতিক্ৰম কৰিছে। উদ্ধাৰকাৰীয়ে জীৱিত আৰু ভুক্তভোগীৰ বাবে ধ্বংসাৱশেষৰ মাজত খনন অব্যাহত ৰাখিছে। ভূমিকম্পৰ ৫ দিনৰ পাছত উদ্ধাৰ হোৱাসকলৰ ভিতৰত দুমহীয়া কেঁচুৱা, ২ বছৰীয়া ছোৱালী, ৬ মহীয়া গৰ্ভৱতী মহিলা, ৪ বছৰীয়া শিশুও আছিল। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ WHOৰ মতে প্ৰায় ২.৬ কোটি লোকৰ ওপৰত এই ভূমিকম্পৰ প্ৰভাৱ পৰিছে। এই যন্ত্ৰণা আৰু অধিক বৃদ্ধি হ'ব বুলি ৰাষ্ট্ৰসংঘই সকীয়াই দিছে। সমগ্ৰ তুৰস্ক আৰু চিৰিয়াত কমেও ৮,৭,০০০ লোকক গৰম কাপোৰ আৰু খাদ্যৰ জৰুৰীকালীন প্ৰয়োজন অত্যন্ত বেছি। এই ভূমিকম্পৰ ফলত কেৱল চিৰিয়াতে প্ৰায় ৫৩ লাখ লোক গৃহহীন হৈছে। যিহেতু প্ৰায় ২.৬ কোটি লোক ক্ষতিগ্ৰস্ত, বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHOয়ে কৈছে, আহতসকলৰ স্বাস্থ্যজনিত প্ৰয়োজনীয়তাৰ সৈতে মোকাবিলা কৰিবলৈ $৪২.৮ মিলিয়ন প্ৰয়োজন। ইয়াৰ উপৰি তুৰস্কৰ দুৰ্যোগ সংস্থাই জনোৱা মতে তুৰ্কী সংগঠনৰ ৩২,০০০ৰো অধিক লোকে অনুসন্ধান আৰু উদ্ধাৰৰ প্ৰচেষ্টাত কাম কৰি আছে। লগতে ৮,২৯৪ জন আন্তঃৰাষ্ট্ৰীয় উদ্ধাৰকাৰী আছে। তুৰস্কৰ গ্ৰোমেটৰ ৰাজধানী গাজিয়ান্টেপ চহৰৰ ৰেষ্টুৰেণ্টসমূহ লাখ লাখ স্বেচ্ছাসেৱকৰ সৈতে কঠোৰ পৰিশ্ৰম কৰি পৰিয়ালসমূহক সহায় আৰু খাদ্য যোগান ধৰিছে। আনহাতে বছৰ বছৰ ধৰি চলি থকা সংঘাতৰ ফলত স্বাস্থ্যসেৱা ব্যৱস্থা বিধ্বস্ত হৈ পৰা দেশখনৰ কিছু অংশ বিদ্ৰোহীৰ নিয়ন্ত্ৰণত থকা চিৰিয়াত সাহায্যৰ আগমন লেহেমীয়া হৈছে। শনিবাৰে বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHOৰ মুৰব্বী টেড্ৰছ আধানম কুবাইছে জৰুৰীকালীন চিকিৎসা সঁজুলিৰে ভৰা এখন বিমানেৰে ভূমিকম্প আক্ৰান্ত আলেপ্পো চহৰত প্ৰৱেশ কৰিছে। টেড্ৰছে চহৰখনৰ ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণৰ অন্তত টুইট কৰি কয় যে জীৱিতসকলে সন্মুখীন হোৱা পৰিস্থিতি দেখি মোৰ হৃদয় বিদাৰক হৈ পৰিছে। ইয়াত ঠাণ্ডা বতৰ তথা আশ্ৰয়, খাদ্য, পানী, চিকিৎসা সেৱাৰ সুবিধা অত্যন্ত সীমিত। চিৰিয়াৰ চৰকাৰে কয় যে ইদলিব প্ৰদেশ চৰকাৰী নিয়ন্ত্ৰণৰ বাহিৰ অঞ্চল, কিন্তু আন্তঃৰাষ্ট্ৰীয় সমুদায়ক ভূমিকম্প কবলত পৰা অঞ্চলসমূহলৈ মানৱীয় সাহায্য প্ৰদানৰ অনুমোদন জনাইছে। কিন্তু দেওবাৰে এটা কনভয় যাত্ৰা কৰাৰ পিছত কোনো ব্যাখ্যা অবিহনে ডেলিভাৰী পিছুৱাই দিয়া হয়। চিৰিয়াৰ পৰিবহণ মন্ত্ৰালয়ে এই সপ্তাহত দেশখনত ৫৭খন সাহায্য বিমান অৱতৰণ কৰা বুলি জানিবলৈ দিয়ে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে নিৰাপত্তা পৰিষদক তুৰস্কৰ চিৰিয়াৰ বাবে সীমা অতিক্ৰম কৰি সাহায্য পইণ্ট মুকলি কৰাৰ অনুমতি দিবলৈ আহ্বান জনাইছে। চিৰিয়াৰ বিষয়ে আলোচনা কৰিবলৈ UNSCৰ বৈঠক অনুষ্ঠিত হ'ব, সম্ভৱতঃ অহা সপ্তাহৰ আৰম্ভণিতে। আনহাতে তুৰস্কই চিৰিয়াৰ বিদ্ৰোহীৰ অধীনস্থ অঞ্চল দুটাৰ নতুন পথ মুকলি কৰাৰ কাম কৰি আছে, যাৰ সহায়ত সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব। তুৰ্কীৰ চৰকাৰী সংবাদ মাধ্যম এজেন্সি TRTয়ে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত আঘাতপ্ৰাপ্ত হোৱা ২,০০০ৰো অধিক লোক চিকিৎসাৰ বাবে ইস্তানবুলৰ চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে। তুৰস্কৰ সশস্ত্ৰ বাহিনীৰ সামৰিক বিমান আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ এম্বুলেন্স বিমানেৰে দক্ষিণ তুৰস্কৰ 10খনত ভূমিকম্প আক্ৰান্ত প্ৰদেশৰ হাজাৰ হাজাৰ আহত লোকক ইস্তানবুললৈ অনা হৈছে। TRTৰ মতে ইস্তানবুলৰ চিকিৎসালয়লৈ অনা ৩,৪০৫ জন লোকৰ ভিতৰত ২,১৯৩ জন লোকক ডিছচাৰ্জ দিয়াৰ বিপৰীতে ১,২১২ জন লোকৰ চিকিৎসা অব্যাহত আছে। CNNৰ বাতৰি মতে কাটাৰ আমিৰ শ্বেইখ তামিম বিন হামাদে ইস্তানবুললৈ গৈ তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেছেপ তাইপ এৰডোগানৰ সৈতে সাক্ষাৎ কৰিব। দুয়ো নেতাই ভূমিকম্প ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিস্থিতি আলোকপাত কৰাৰ লগতে কাটাৰে কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিব। ৬ ফেব্ৰুৱাৰীৰ পৰা ভয়াৱহ ভূমিকম্পৰ পিছত দেশখনলৈ আনুষ্ঠানিকভাৱে ভ্ৰমণ কৰা প্ৰথমজন নেতা হৈছে শ্বেইখ তামিম। কাটাৰৰ চৰকাৰী সংবাদ সংস্থা QNA প্ৰকাশ কৰা অনুসৰি কাটাৰে তুৰস্কলৈ সাহায্য প্ৰদান কৰাৰ লগতে অনুসন্ধান তথা উদ্ধাৰকাৰী দল, এখন ফিল্ড হস্পিটেল, টেণ্ট আৰু অন্যান্য সামগ্ৰীসমূহ ৰপ্তানি কৰিছে। এই কথা জানি আপুনিও লজ্জিত অনুভৱ কৰিব যে ভূমিকম্পৰ পিছত বিশ্বৰ সকলো দেশেই সহায় আগবঢ়াবলৈ চেষ্টা কৰিছে, কিন্তু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে তুৰস্কৰ পৰা ঋণ ভিক্ষাৰ সিদ্ধান্ত এমাহৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। ভিক্ষা মাগি জীয়াই থকা সকলে ইয়াতকৈ আৰু বেছি কি কৰিব পাৰিব? আপুনি জনাওক আপোনাৰ মতামত।
You